তো হেল্ল' গাইছ, আপোনালোকে কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। তো আজি মই আহিছোঁ, আপোনালোকে গম পায় যিহেতু বহাগী বিহু উদযাপনৰ কাৰণে আজি আহিছোঁ কলিয়াবৰ নন্তলীলৈ। তো আজি আপোনালোকৰ লৈছোঁ এইটোৱে আমাৰ মোৰ চেনেলৰ অন্যতম ভিডিঅ' লৈ। তো আজি যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ ইয়াত কলিয়াবৰ নন্তলীলৈ আহি আছে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা। যাও বলি তোমার যদি লিন তুমি না হবি মেরে বলে থাকি দিলে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাক আজি এই অনুষ্ঠানটিলৈ আমন্ত্ৰণ জনোৱাৰ বাবে মই অনুষ্ঠানৰ উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে আচলতে নাম ল'ব বিচাৰিছোঁ মণি মাধৱ মহন্ত ডাঙৰীয়াক। মণিদাই ফোন কৰিছিলে যে আমাৰ কলিয়াবৰলৈ আহিব লাগিব বুলি কৈছিলে। গতিকে আমি প্ৰথমতে কথা পাতোঁতে অকণমান আমাৰ ডেট লৈ অকণমান খেলি মেলি হৈছিলে, কিন্তু মণিদাই কৈছে নাজানো যেনেকৈ নিমিলোৱা কিয় কলিয়াবৰলৈ আহিবই লাগিব। আৰু অৱশেষত আমাৰ অহা হ'ল। গতিকে সকলোকে বহুত বহুত ধন্যবাদ। আজি আমাৰ এই অনুষ্ঠানত আপোনাক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু ৰাইজৰ আশীৰ্বাদ লৈ মই মোৰ মাটি এলবামটিত এটি গীত কৰিছিলোঁ, এটি বৰগীত আৰু ওজাপালি এটি সংযোজন কৰি এটি গীত কৰিছিলোঁ। সেই গীতটিৰে আজি অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। ধন্যবাদ।
We